ইংৰাজীত এষাৰ কথা আছে, অভাৰ থিংকিং ইজ দ্য বিগেষ্ট কজ অফ আনহেপিনেছ। বেছি চিন্তা কৰি থকাটো আমাৰ দুখৰ সকলোতকৈ ডাঙৰ কাৰণ। আমাৰ সাধাৰণ সমস্যাবোৰক লৈ খুব গভীৰলৈকে সোমাই যোৱাটোৱে আমাৰ মনটোক বহুত দুখী কৰি দিয়ে। জীৱনত যদি আমি সকলো কথা জীৱন মৰণৰ প্ৰশ্ন হিচাপে বিচাৰ কৰোঁ, তেতিয়াহ'লে আমি সদায় মৰিয়েই জীয়াই থাকিব লাগিব। অভাৰ থিংকিং বা জোখতকৈ বেছি চিন্তা কৰাটো এটা এনেকুৱা বেমাৰ যিটোৱে আপোনাৰ ৰাতিৰ টোপনি 100% নাইকিয়া কৰিব। প্ৰয়োজনতকৈ বেছি চিন্তা কৰা মানুহৰ মনটো সদায় অশান্ত হৈ থাকে। আপুনি কেতিয়াও তেওঁক সুখী আৰু আনন্দিত হৈ থকা নেদেখে। প্ৰকৃতাৰ্থত ই এক মেণ্টেল ডিছঅৰ্ডাৰ, যাক জেনেৰেলাইজ এংজাইটি ডিছঅৰ্ডাৰ GAD বুলি কোৱা হয়। এনেকুৱা মানুহৰ মনটো নিৰৱচ্ছিন্নভাৱে চলিয়েই থাকে। এটাৰ পিছত আনটো চিন্তা মনলৈ আহিয়েই থাকে। এনেকুৱা লাগে যেন এক মুহূৰ্তৰ বাবেও মনটো নিয়ন্ত্ৰণ কৰিব নোৱাৰি। এনেকুৱা মানুহ সদায় ভয়েই জীয়াই থাকে। কিবা এটা বেয়া হোৱাৰ ভয়, কিবা হেৰুওৱাৰ ভয়, ব্যৱসায়ত লোকচান হোৱাৰ ভয়, পঢ়াৰ ক্ষেত্ৰত ভয়, আত্মীয় স্বজনৰ মাজত সম্বন্ধত ফাট মেলি যোৱাৰ ভয় ইত্যাদি ইত্যাদি। প্ৰতি মুহূৰ্ততে এনে মানুহৰ মনক এটা ভয়ে খেদি ফুৰে। যিবিলাক কথা আমি বেছি চিন্তা কৰোঁ বা যিবিলাক কথা আমি বেছিকৈ ভাবোঁ, বাস্তৱত কিন্তু সেই কথাবিলাক হোৱাৰ বা সেই ঘটনাবিলাক ঘটাৰ সম্ভাৱনা প্ৰায় নাই বুলিয়েই ক'ব পাৰি। আৰু আমি সেই অনৰ্থক কথাবিলাককে বাৰে ভাবি আমাৰ মনটোক দুৰ্বল আৰু বেমাৰী কৰি লওঁ। মোৰ দৃষ্টিত সফল ব্যক্তি সেইজনহে যি চিন্তা আৰু দুখৰ পৰা এটা মুক্ত জীৱন জীৱ পাৰে। যি মানুহ চিন্তা আৰু মনৰ সৰু দুখবিলাকক লৈ অনবৰতে ভাৱত বিভোৰ হৈ থাকে, সেইজন ব্যক্তি প্ৰকৃতাৰ্থত জীৱনত এজন অসফল ব্যক্তি। বেছিকৈ চিন্তা কৰা মানুহ খুব সোনকালে ভাগৰি পৰে আৰু প্ৰায়েই তেওঁলোকৰ মূৰ আৰু শৰীৰত বিষে আক্ৰমণ কৰে। এনে ব্যক্তিৰ কেতিয়াও ষ্টেমিনা নাথাকে, কিয়নো আপোনাৰ শৰীৰটো আপোনাৰ মনৰ অধীন। যদি আপোনাৰ মনটো দুৰ্বল হয়, তেন্তে আপোনাৰ শৰীৰটোও দুৰ্বল হ'ব। এনেধৰণৰ মানুহ শুবৰ বাবেতো বিচনালৈ যায়, কিন্তু মন মগজু অনবৰতে সক্ৰিয় হৈ থাকে, যাৰ কাৰণে তেওঁলোকৰ কেতিয়াও ভাল টোপনি নাহে। বেছি চিন্তা কৰাৰ কাৰণে এনেধৰণৰ মানুহৰ ভোক লগা নলগাৰ ক্ষেত্ৰতো বহুত সমস্যাৰ সৃষ্টি হয়। এনেধৰণৰ মানুহে হয়তো বেছিকৈ খাবলৈ ধৰে, নহ'লে খোৱাৰ প্ৰতি একেবাৰেই আগ্ৰহ নোহোৱা হয়। এনেকুৱা মানুহে প্ৰতিটো কথাই গভীৰভাৱে মনত সুমুৱাই লয় আৰু খুব সোনকালেই তেওঁলোকৰ মাইণ্ডছেটটো ডিষ্টাৰ্ব হৈ যায়। অভাৰ থিংকিং এটা এনেকুৱা বেমাৰ যি আপোনাৰ মনত এনেধৰণৰ সমস্যাৰ সৃষ্টি কৰি দিয়ে, যিটো বাস্তৱত কেতিয়াও নাথাকেই বা নহয়েই। সকলোতকৈ ডাঙৰ কথাটো হ'ল যে আজিকালি সকলোৱে ইয়াক নৰ্মেল বুলি গ্ৰহণ কৰিবলৈ ধৰিছে। ভাবে যে চিন্তাটো সকলোৰে হয়, কিন্তু এইটো আপুনি স্বীকাৰ কৰিব লাগিব যে বহুত বেছি চিন্তা কৰি থকাটো নৰ্মেল নহয়। এইটো এটা আপোনাৰ মনৰ বেমাৰ। তেতিয়াহে আপুনি এই অভাৰ থিংকিং নামৰ বেমাৰটোৰ পৰা পৰিত্ৰাণ পাব। যদি আপুনি এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে, তেন্তে এই 5টা কাম নিশ্চয় কৰক। প্ৰথম কথা, নিজেই নিজকে নিগেটিভ কথা বতৰাৰ পৰা বচাই ৰাখক। না আপুনি নিগেটিভ কথা শুনিব, না ক'ব। কোনো ধৰণৰ নিগেটিভ কথা শুনা বা কোৱাটো তেনি সহজ, কিন্তু ইয়াৰ পৰা মুক্তি পোৱাটো বহুত কঠিন। নিগেটিভ কথা বতৰাই আপোনাৰ মনটোক দুৰ্বল কৰি দিয়ে আৰু পজিটিভ কথা বতৰাই আপোনাৰ মনটোক এক শক্তি প্ৰদান কৰিব। মনটোক পজিটিভ কৰি ৰাখিবলৈ সকলোতকৈ প্ৰয়োজনীয় কথাটো হ'ল আপুনি সদায় অলপ হ'লেও এখন ভাল কিতাপ পঢ়ক, ভাল সংগত থাকিব, ভাল কথা শুনিব, চাব আৰু ক'ব। যিমান পাৰে আপোনাৰ মনটোক নিগেটিভ ধ্যান ধাৰণাৰ পৰা আঁতৰাই ৰাখিব। দ্বিতীয় কথাটো হ'ল, যিটো কাম আপুনি কৰিবলৈ ভয় কৰিছে, সেই কামটো আপুনি কৰি দিয়ক। যদি ভয়ৰ কাৰণে আপুনি এই কামটো নকৰাকৈ থাকে, তেন্তে লাহে লাহে এই ভয়টোৱে আপোনাৰ গোটেই জীৱনটোতে প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিব। ভয় কৰাটো ভুল নহয়, কিন্তু ভয় কৰি একো নকৰাটো বহুত ভুল কাম।
যেতিয়া আপুনি সেই কামটো কৰি দিয়ে যিটোলৈ আপুনি ভয় কৰি আছিল, তেতিয়া আপুনি গম পাব যে আপুনি অকাৰণতে সেই কামটো কৰিবলৈ ভয় কৰি আছিল আৰু আপোনাৰ সকলো ভয় লাহে লাহে নাইকিয়া হৈ যাব। আৰু যেতিয়া ভয়েই নাইকিয়া হৈ যাব, তেতিয়া আপোনাৰ মনটো শান্ত আৰু পাতল হৈ যাব আৰু মনৰ ভিতৰত এটা শক্তি আৰু আত্মবিশ্বাস জাগ্ৰত হ'ব। তৃতীয় কথাটো হ'ল উপযুক্ত সময়ত উপযুক্ত পৰিমাণত সুস্বাস্থ্যকৰ আহাৰ খাব। ভগৱদ গীতাত শ্ৰীকৃষ্ণই কৈছে যে বেছি খোৱা মানুহো সুখত থাকিব নোৱাৰে আৰু কম খোৱা মানুহো সুখত থাকিব নোৱাৰে, কাৰণ আপোনাৰ মনত আপুনি খোৱা আহাৰৰ প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰে। এই কাৰণেইটো কোৱা হয় যে যেনে ভোজন তেনে মন। যি খাদ্য আপোনাৰ মনে বিচাৰে তেনে খাদ্য নাখাব, যি খাদ্য আপোনাৰ শৰীৰে গ্ৰহণ কৰিব পাৰে তেনে খাদ্য খাওক। শৰীৰটোক ভালে ৰাখিবলৈ মনে বিচৰা খাদ্য খালে নহ'ব, সেইবিলাক খাদ্য খালে নহ'ব যি আপোনাক কেৱল জিভাৰ জুতি দিয়ে। সেইবিলাক খাদ্য খাব লাগিব যি আপোনাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়, শৰীৰৰ বাবে উপকাৰী। ঠিক আছে, কেতিয়াবা কেতিয়াবা চলে, খাব পাৰে আপুনি, কিন্তু বেছিভাগ খাদ্য আপুনি সেয়াই খাব লাগিব যি আপোনাৰ শৰীৰৰ বাবে খুবেই প্ৰয়োজনীয়। সেয়েহে সুস্থ মন আৰু শৰীৰৰ বাবে উপযুক্ত সময়ত উপযুক্ত মাত্ৰাত সঠিক আহাৰ গ্ৰহণ কৰিবই লাগিব। চতুৰ্থতে, ৰাতি সোনকালে শুব আৰু পুৱা সোনকালে উঠিব। চিকিৎসকসকলে কয় যে যি ব্যক্তি সোনকালে শুৱে আৰু সোনকালে শুই উঠে তেওঁলোকৰ 70% ৰোগ নিজে নিজেই ভাল হৈ যায়, কিয়নো আমাৰ শৰীৰৰ ভিতৰত আপোনা আপুনি ৰোগ ভাল কৰিব পৰা এটা অদ্ভুত ক্ষমতা আছে। যেতিয়াই আমাৰ শৰীৰে উপযুক্ত পৰিমাণে টোপনি গ্ৰহণ কৰে, তেতিয়া আমাৰ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায়। ৰাতি দেৰিলৈকে উজাগৰে থকা আৰু পুৱা বহু দেৰিলৈকে শুই থকাটো দুৰ্বল মানুহৰ লক্ষণ। ৰাতি সোনকালে শুৱা আৰু পুৱা সোনকালে উঠা, এই দুটা কাম কৰিলে ইয়াৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে আপোনাৰ শৰীৰত পৰিব, যাৰ জৰিয়তে আপোনাৰ মনত এটা আত্মবিশ্বাস জাগ্ৰত হ'ব আৰু আপুনি নিজকে শান্ত, সুস্থ আৰু সবল অনুভৱ কৰিব। পঞ্চমটো কথা হ'ল আপুনি সদায় 15 মিনিট সময় মেডিটেশ্যন নিশ্চয় কৰিব। সাধাৰণতে 30 মিনিট কৰিব লাগে, কিন্তু আৰম্ভণিতে আপুনি 15 মিনিটৰ পৰাই আৰম্ভ কৰক। ধ্যানক আপোনাৰ জীৱনৰ অংগ কৰি লওক। যেনেকৈ আমি সময়ে সময়ে শৰীৰটোক ডিটক্স কৰোঁ, ঠিক তেনেকৈ আমাৰ মনটোকো ডিটক্স কৰাটো বহুত প্ৰয়োজনীয়। মনৰ পৰা নিগেটিভ থিংকিং আঁতৰ কৰাটো খুবেই প্ৰয়োজনীয়। মনটোক পিয়ৰ কৰিবলৈ হ'লে আপুনি নিয়মিত ধ্যান কৰিবই লাগিব। আপুনি মনৰ পৰা এই ধাৰণাটো আঁতৰাই পেলাওক যে ধ্যান কৰাটো কেৱল ধাৰ্মিক মানুহৰহে কাম। এইটো একেবাৰেই সত্য নহয়। আজিৰ এই চিন্তাযুক্ত পৰিৱেশত ধ্যান কৰাটো অতিশয় দৰকাৰী হৈ পৰিছে। ধ্যান কৰিলে নিগেটিভ বিচাৰধাৰা জীৱনৰ পৰা আপোনা আপুনি নাইকিয়া হৈ যায়, আৰু প্ৰতিদিনে ধ্যান কৰিলে আপুনি নিজকে শান্ত আৰু সুখী অনুভৱ কৰিব। এটা কথা সদায় মনত ৰাখিব যে বেছি চিন্তা কৰি থাকিলেও কিন্তু আপোনাৰ পাৰ হৈ যোৱা অতীতটো ঠিক হৈ নাযায় আৰু আহিবলগীয়া ভৱিষ্যতটো ভাল হৈ নাযায়। এইটো নিশ্চয় হ'ব। আপোনাৰ আজিটো, আপোনাৰ বৰ্তমানটো ধ্বংস নিশ্চয় হ'ব। সেয়েহে পাৰ হৈ যোৱা অতীতটোক লৈও দুখ কৰিব নালাগে আৰু আহিবলগীয়া ভৱিষ্যতটোক লৈও চিন্তা কৰিব নালাগে। আপোনাৰ হাতত আজিটো আছে, বৰ্তমানটো আছে। আপুনি ইয়াক সুন্দৰ কৰক, আপুনি ইয়াক সবল কৰক। আপোনাৰ জীৱনটো সুখেৰে ভৰি পৰিব। এটা সঁচা কথা কওঁ, আজিৰ যুগত সেইজন মানুহে সুখী যাৰ মন শান্ত, সুন্দৰ আৰু সবল। ধন্যবাদ।